हेलो एवरीवन मैं प्रियंकी आपनालोक सकलोके स्वागतम जनाइছো मोर चेनेलर आन एटी व्लगলৈ আজি অকনমান সাজি কাছে এফালে যাবলৈ লৈছো মানে মোর স্বামীৰ মামাকৰ ঘৰলে কিন্তু তাৰ আগতে মই যেহেতু ডেইলি ব্লগটো ষ্টাৰ্ট কৰিছিলো আপোনালোকক সেই ব্লগটো দেখুৱা কেনেদৰে কি কৰিছিলো ৰাতিপুৱাৰ পৰা এতিয়া যোৱালৈকে গতিকে চাই যাওক মোৰ ব্লগটো আৰু যদিহে মোৰ চেনেলটোত আপোনালোক নতুনকৈ আহিছে তেন্তে প্লিজ বেল বটনৰ সৈতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ইউটিউবৰ নটিফিকেশ্যন পায় আৰু ব্লগটো চাই কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক কৰিবলৈ নাপাহৰিব তেন্তে বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ গুড মৰ্নিং সকলোকে আকৌ এবাৰ স্বাগতম মানে মোৰ মিনি বেম্বটো কি হৈছে জানেনে এই গছটো মোৰ বহুত ডাঙৰকৈ বাঢ়িব লাগিছিল কিন্তু মাটিটো কম হোৱাৰ বাবে ইয়াত গছটো ডাঙৰ হ'ব পৰা নাই টাবটো সৰু হৈ আছে আৰু সেইকাৰণে মই এতিয়া এইটো লৈ গৈ পেলাই অকণমান মাটি দিম এয়া আমাৰ আগফালে মাটিখিনি মানে কি হ'ল ঘৰত কাম চলি আছে সব ইটা মাটি সব আনি থোৱা হৈছে আৰু এই মাটিবোৰ মানে কালি বৰষুণ দিছিল যে বৰষুণত তিতি পেলাই একদম পুৰা লেপলেপিয়া হ'ল এতিয়া আহিছো অকনমান ওপৰলৈ কাপোৰ মেলিবলৈ আৰু আমাৰ মিস্ত্ৰী লাগি আছিল ঘৰত সেইকাৰণে মানে কি সাফা কৰি আছে নেকি গোটেইবোৰ মিস্ত্ৰী লাগি অৱস্থা নাইকিয়া হৈ আছে আৰু হেফালে আজি মিস্ত্ৰী আহা নাই কাৰণে পাপাই অকনমান সাফা কৰাত লাগিছে মই এতিয়া ওপৰলৈ যাওঁ মানে একদম ভাগৰ লাগি যায় এফালে পানী পৰিলে চাওঁ চাদৰ ওপৰৰ পৰা আমাৰ আগফালৰ পৰিৱেশটো আকাশখন বৰ ধুনীয়া দেখি যিহেতু আজি মামাৰ ঘৰলৈ যাম আপোনালোকক কৈছোঁ এতিয়া মই কি কাপোৰ পিন্ধো তাকে কনফিউজ হৈছোঁ অকণমান কাপোৰ এযোৰ উলিয়াই লওঁ আপোনালোকো চাই থাকক কাপোৰ উলিয়ালোঁ আৰু মই পিন্ধি যাম এইযোৰ আৰু এখিনতে মই অথনি যেহেতু ইনডোৰ প্লান্টটো দেখুৱাইছিলোঁ আৰু লগতে মই এটা দেখুৱাওঁ এজোপা মানি প্লান্ট মই কি কৰিছোঁ চাওঁ এইজোপা মানি প্লান্টক মই এডাল দিছোঁ এডাল কি কোৰ বস্তু এফালেও দি থোৱা আছে সামান্য এডাল আছিলে তুলসী গছৰ পাতবোৰ যেতিয়া সৰি গ'ল শুকান ঠাল আৰু তাক আনি পেলাই মই কালাৰ কৰি পেলাই মানি প্লান্টত দিছোঁ যাতে বগাই যাব পাৰে ধুনীয়া আহি পালোহি ঘৰ আৰু তাৰ পৰা আনিলোঁ মই দুটা বস্তু এটা আনিলোঁ এইটো মানি প্লান্ট ডাঙৰ আৰু আনিলোঁ এল'ভেৰা এটা কিন্তু এইখিনি মই এতিয়ালৈকে ঠিক ঠাক কৰা নাই অকণমান ফ্ৰেছ হৈ লওঁ আৰু তাৰপিছত মই এইখিনি কিদৰে ঠিক ঠাক কৰোঁ আপোনালোকক দেখুৱাম চাই যাব এই মানি প্লান্টটো বিৰাটেই ডাঙৰ আৰু সেইকাৰণে এইটো মই দুটা আহিছে বিৰাট বাঢ়ি গৈছে অকণমান শকত হৈছোঁ দেখিছে না মুখ চুখবিলাক চাই থাকক
হৈছে প্ৰস্তুতি পৰাশৰৰ খুৰাকৰ ঘৰ আৰু তাৰ সন্মুখতে হৈছে আমাৰ ঘৰ কি হ'ব এতিয়া মুখখন বেছি বগা লাগিছে নেকি আজিৰ দিনটোতো গ'লো মামাৰ ঘৰলৈ আহি পেলাই ফুল চুলবিলাক ঠিক কৰিলোঁ আপোনালোকে দেখিলে আৰু এতিয়া আকৌ যাম অথনি বিয়াখন দেখুৱাইছিলোঁ যে চাদৰ ওপৰৰ পৰা বিয়া নহয় কেতিয়াবাই হৈ গ'ল অকণমান মা দেখাৰ দিবলৈ তাকে চাওঁ এয়া মোৰ লগত আছে মাও ধুনীয়াকৈ ওলাইছে যাওঁ এতিয়া তাৰ পৰা আহি আপোনালোকক আকৌ ভিডিঅ'টোত কি হয় আমাৰ ঘৰখনত দেখুৱাই যাম মই বোৱাৰীয়ে দুয়ো যাওঁ দেই আপোনালোকে চাই থাকিব বাই 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 যাব লৈছোঁ আৰু এয়া পাপাই ভাগৱত পঢ়ি আছে আৰু আমি যাওঁ মায়ে ময়ে মা সিফালে ৰৈ আছে শাহু মায়ে নাচি আছে চাওঁ বিয়াটো খালোঁ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া আমি চব ইয়াতে বহিছোঁ এয়া মা বহিছে আৰু সেইফালে বহিছে আমাৰ মৰমৰ কইনা এইফালে আছে আমাৰ ধুনীয়াকৈ নাচি আছিলে এজনী ভণ্টীয়ে আপোনালোকক এইখিনিতে এটা কথা কওঁ যিহেতু আমাৰ অসমখন যদিও ডাঙৰ তথাপি আমাৰ অসমখন সৰু এটা ৰাউণ্ডৰ মানে এটা চাৰ্কুলৰ ভিতৰতে সকলো সীমাবদ্ধ আৰু আমি সদায় ভাবোঁ যে উজনি দূৰ নামনি দূৰ উজনি নামনিৰ ডিষ্টেঞ্চ এনেকুৱা হয় কিন্তু আজি যিখন বিয়াত আহিছোঁ সঁচাকৈ মই মাৰ লগত এইটো কথা পাতি আছোঁ কাৰণ আমি আছোঁ যোৰহাটত আৰু যোৰহাটলৈ বিয়ালৈ আহিছে মুনুৰ পৰিয়াল আহিছে একদম নলবাৰীৰ পৰা তেওঁলোক কালি আহিছে আজি ৰাতিপুৱা পাইছেহি 8টা বজাত আকৌ কাইলৈ ৰাতিপুৱাই যাবগৈ সঁচাকৈ মানে তেওঁলোকৰ মৰম চেনেহ আন্তৰিকতা দেখি ভাল লাগিছে মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াত গোটেই পৰিয়াল আহিছে কইনাৰ পৰিয়াল সকলোকে সেইকাৰণে উলিয়াইছোঁ আৰু তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকেও যদি নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এওঁলোকেও ছাবস্ক্ৰাইব কৰিব গতিকে আপোনালোকে কৰিব বিয়া খাই আহিলোঁ আৰু বিৰাট ভাগৰ লাগিছে গতিকে আজিৰ ভ্লগটো মই ইমানতে শেষ কৰিলোঁ আৰু আকৌ এবাৰ কওঁ যদিহে আপুনি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো চাই পেলাই কেনেকুৱা পায় কমেণ্ট এটা কৰিব লাইক এটা কৰিব তেন্তে আজিলৈ নমস্কাৰ বাই বাই